এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল SLPRPৰ যিটো অসম পুলিচৰ মেইন ৱেবছাইট এই ৱেবছাইটতে প্ৰকাশ পাব 7 তাৰিখে প্ৰায় 6000 অসম পুলিচৰ পোষ্ট ইয়াত মেট্ৰিক পাছ কৰিলে হৈ যাব আৰু আজি হিমন্ত মামাই আমাক হিমন্ত ছাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ভাষণত কি কৈছে সেই ভাষণটো আপোনালোকক শুনাই থাকিম আৰু ডেকা লৰাখিনি আৰু এটা মই ভাল খবৰ দি থৈ যাওঁ 7 তাৰিখে পুলিচৰ 6000 চাকৰি ওলাব গতিকে সবে দৌৰা দৌৰি যাতে আৰম্ভ কৰি দিয়ে ঠিক আছে আকৌ যোৱাবাৰ তামুলপুৰ বাস্কাৰ বহুত লৰাই পুলিচত চাকৰি পাইছে এইবাৰো চেষ্টা কৰিলে এইবাৰো আকৌ চাকৰি পাব ঠিক আছে এনাউন্স কৰিলে 6000 পোষ্ট পুলিচৰ আহিব গতিকে পৰহি আমি এডভাৰটাইজমেন্ট দিলে গম পাম আৰু এডভাৰটাইজমেন্টখনত গোটেই ডিটেইলছ থাকিব ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়া কিছুমানৰ বয়স এতিয়া পুলিচত যাও অৱস্থা গতিকে সেইখিনিৰ কাৰণে মানে যদি কোনো কিছুমানৰ মতে মানে অক্টোবৰ মাহটোৰ পিছত যদি ধৰে তেনেহ'লে তেওঁলোকৰ বয়সটো নিমিলিব তেনেকুৱা সিচুৱেশ্যন হৈ আছে গতিকে এডভাৰটাইজমেন্টত গম পাম আমি আৰু সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক মানে এডভাৰটাইজমেন্ট ওলোৱাৰ বেছি দিন নালাগে ইণ্টাৰভিউ হৈয়ে যাব আৰু অহাবাৰ মানলৈকে আপোনালোকক নিযুক্তি দিব 2024 বৰ্ষত